সেই গেছটো আজি চাব পাৰে এয়া গাহৰি মাংস আনি ল'লোঁ একদম কাটি পিনে খাম আৰু আজি ৰেচিপিটো চাই যাব আপোনালোকে এয়া চাব পাৰে একদম পূৰা দীঘলকৈ লৈ আহিছোঁ একদম মাংসডোখৰ মানে দোকানত কটা নাই ঘৰলৈ লৈ আহিছোঁ এয়া এতিয়া কাটি লৈছোঁ মই ধুনীয়াকৈ এয়া মাংস এয়া লাই পাত এয়া পিঁয়াজ এয়া আদা নহৰু এয়া আদাৰ পাত এয়া জলকীয়া মছলা এতিয়া চাব আৰু এয়া চাব পাৰে একদম কেৰাহীত মানে আদা পাত আৰু পিঁয়াজ দি লৈছোঁ তাৰপৰা মছলা এয়া মাংস দি দিলোঁ তাত এতিয়া নিমখ দি দিছোঁ মছলা চছলা দি দিলোঁ আৰু আপোনালোকক নেদেখালোঁ তো এতিয়া চাব পৰা উতলি আছে আদা নহৰু পেষ্ট দি দিছোঁ আৰু ধুনীয়াকৈ তাৰপৰা এতিয়া আমি ইয়াতে দিম এয়া আলু আৰু ঔটেঙা এয়া চাব পাৰে ধুনীয়াকৈ লৰাই মেলি দিলোঁ এতিয়া লাই ভাগ দিব লাগিব এয়া লাই পাত কিন্তু ধুনীয়াকৈ দি এয়া এতিয়া খাবলৈ হৈ গ'ল আৰু এয়া চাব পাৰে কি ধুনীয়া হৈছে আপোনালোকে কোনে কোনে এনেকৈ বনাই খাই কমেণ্ট কৰি জনাব তো গাইছ একদম লোভৰ পানী ওলাই গৈছে ৰখিব পৰা নাই আৰু খাওঁ আৰু তো গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।